নমস্কাৰ। 1. ভাৰতৰ বিত্তীয় আঁচনি কোনে প্ৰস্তুত কৰে? এ. বিত্তমন্ত্ৰী, বি. RBI, চি. SEBI, ডি. CLB। শুদ্ধ নং বি. RBI। 2. ষ্টেট শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? এ. প্লেটো, বি. এৰিষ্টটেল, চি. মেকিয়াভেলি, ডি. হৰ্বছ। শুদ্ধ নং চি. মেকিয়াভেলি। 3. ভাৰতৰ মিছাইল প্ৰযুক্তিবিদ্যাৰ পিতৃ হিচাপে কাক জনা যায়? এ. ডক্টৰ APJ আব্দুল কালাম, বি. ডক্টৰ CV ৰমন, চি. ডক্টৰ UR ৰাও, ডি. হোমী জাহাংগীৰ ভাবা। শুদ্ধ নং এ. ডক্টৰ APJ আব্দুল কালাম। 4. কোনখন দেশত সৰ্বাধিক কয়লা উৎপাদন হয়? এ. ভাৰত, বি. লিবিয়া, চি. চীন, ডি. কাজাখস্তান। শুদ্ধ নং চি. চীন। 5. বিশ্বৰ সৰ্বাধিক প্ৰচলিত ভাষা কোনটো? এ. জাৰ্মানী, বি. ইংৰাজী, চি. স্পেনিছ, ডি. মাণ্ডাৰী। শুদ্ধ নং বি. ইংৰাজী। 6. এই পৰ্যন্ত ৰাষ্ট্ৰসংঘত কোনে সবাতোতকৈ দীঘল ভাষণ দিছে? এ. VK কৃষ্ণমেনন, বি. বিজয়লক্ষ্মী পণ্ডিত, চি. চেম্বাৰলিন, ডি. মিখাইল গৰ্বাচেভ। শুদ্ধ নং এ. VK কৃষ্ণমেনন। 7. অসমৰ কোনখন জিলাক ৰাজ্যৰ ভিতৰতে সম্পদশালী বুলি গণ্য কৰা হয়? এ. যোৰহাট, বি. ধুবুৰী, চি. ডিব্ৰুগড়, ডি. বাক্সা। শুদ্ধ নং চি. ডিব্ৰুগড়। 8. অসমৰ ৰাজহৰ সৰ্ববৃহৎ উৎস কি? এ. আয়কৰ, বি. আবকাৰী শুল্ক, চি. ভূমি কৰ, ডি. বিক্ৰী কৰ। শুদ্ধ নং ডি. বিক্ৰী কৰ। 9. কোন তাৰিখে ভাৰতত নৌসেনা দিৱস ৰূপে উদযাপিত হয়? এ. 1 ডিচেম্বৰ, বি. 4 ডিচেম্বৰ, চি. 18 ডিচেম্বৰ, ডি. 23 ডিচেম্বৰ। শুদ্ধ নং বি. 4 ডিচেম্বৰ। 10. ভাৰতৰ সৰ্ববৃহৎ ঘেঁহু উৎপাদনকাৰী ৰাজ্যখন হ'ল? এ. উত্তৰ প্ৰদেশ, বি. পাঞ্জাৱ, চি. হাৰিয়ানা, ডি. ৰাজস্থান। শুদ্ধ নং এ. উত্তৰ প্ৰদেশ। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব। 11. লক্ষাদ্বীপপুঞ্জ অৱস্থিত? এ. ভাৰত মহাসাগৰ, বি. কৃষ্ণ সাগৰ, চি. প্ৰশান্ত মহাসাগৰ, ডি. আৰৱ সাগৰ। শুদ্ধ নং ডি. আৰৱ সাগৰ। 12. দক্ষিণ পশ্চিম মৌচুমী বতাহ সাগৰৰ ওপৰেদি প্ৰৱাহিত হয়? এ. প্ৰশান্ত মহাসাগৰ, বি. বংগ উপসাগৰ, চি. আৰৱ সাগৰ, ডি. লোহিত সাগৰ। শুদ্ধ নং চি. আৰৱ সাগৰ। 13. বৰ্তমান ভাৰতৰ কোনখন মহানগৰত জনসংখ্যা বেছি? এ. মুম্বাই, বি. নতুন দিল্লী, চি. কলকাতা, ডি. চেন্নাই। শুদ্ধ নং এ. মুম্বাই। 14. ভাৰতৰ কোনখন নদী নৌ পৰিবহণৰ বাবে প্ৰশস্ত? এ. গোদাবৰী নদী, বি. গংগা নদী, চি. কাবেৰী নদী, ডি. নৰ্মদা নদী। শুদ্ধ নং বি. গংগা নদী। 15. লো উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হ'ল? এ. প্ৰথম, বি. দ্বিতীয়, চি. তৃতীয়, ডি. পঞ্চম। শুদ্ধ নং ডি. পঞ্চম। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16. ভাৰতত প্ৰথমে ৰেল ভ্ৰমণ আৰম্ভ হয়? এ. 1850 চনত, বি. 1851 চনত, চি. 1853 চনত, ডি. 1880 চনত।
শুদ্ধ নং চি 1853 চনত 17 দি প্ৰিন্স নামৰ গ্ৰন্থখনৰ লিখক আছিল এ উইলছন বি মেকিয়াভেলি ডি এৰিষ্টটল ডি প্লেটো শুদ্ধ নং বি মেকিয়াভেলি 18 বিত্তীয় বিধেয়ক বিলখন কিমান দিনৰ ভিতৰত গৃহীত কৰিব লাগে এ 14 দিনত বি 25 দিনত চি 60 দিনত ডি 90 দিনত শুদ্ধ নং এ 40 দিনত 19 সত্যমেৱ জয়তে এই কথাষাৰ লোৱা হৈছে এ ভাগৱত গীতা বি যজুৰ্বেদ চি মুণ্ডক উপনিষদ ডি সামবেদ শুদ্ধ নং চি মুণ্ডক উপনিষদ শেষৰ 20 নং শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব শ্ৰীনগৰখন কোনখন নৈৰ পাৰত অৱস্থিত এ দামোদৰ বি কাবেৰী চি গণ্ডক ডি ঝিলাম